নাম অতনু ভূঞা। কাম কৰিবলৈ বিশেষ নাই। তৈল মৰ্দনে নিচা আৰু পেচা। হেঁপাহ বিধায়ক হোৱাৰ। তেজপুৰৰ পৰা নিৰ্বাচন খেলাৰ মন অতনু ভূঞাৰ। পিছে GSUৰ কাণ্ডই নিষেধ কৰিছে ভাৱমূৰ্তি। সেয়ে ঘৰতে খুলি লৈছে পৰ্টেল। অতনু ভূঞা নামৰ ব্যক্তিগৰাকীক চিনি পাই চাগে। নামত নিজকে সাংবাদিক বুলি পৰিচয় দিয়ে যদিও সকলোৱে তেওঁক GSUৰ কাণ্ডৰ বাবেই ভালকৈ চিনি পায়। এতিয়া পিছে অতনু ভূঞা হ'ব বিচাৰিছে বিধায়ক। তেজপুৰৰ পৰা নিৰ্বাচন খেলিবলৈ সপোন দেখা অতনু ভূঞাই তৈল মৰ্দনকে একমাত্ৰ সাৰথি কৰি লৈছে। সেয়ে নিজৰ ঘৰতে এটা পৰ্টেল খুলি লৈ আৰম্ভ কৰিছে তৈল মৰ্দনৰ বেহা। কেতবোৰ তৰল বিষয় লৈ ভিউৱাৰ বহোৱাৰ নিগনি দূৰত নমা অতনু ভূঞাই পৰ্টেলৰ নাম দিছে আকৌ সত্য। পিছে সমাজৰ সত্য ছবিখন দেখুৱাবলৈ জনতাৰ প্ৰকৃত সমস্যাবোৰ কবলৈ সাহস নাই অতনু ভূঞা। কাৰণ নিজৰ সুবিধাবাদী চৰিত্ৰই সততে খেদি ফুৰে অতনু ভূঞা। পেপাৰ চেনেল বাগৰি বাগৰি নিজৰ প্ৰকৃত উদ্দেশ্য সফল কৰিব নোৱাৰাৰ বাবে ঘৰতে ব্লেকমেইলিঙৰ বজাৰ পাতি লৈছে। এক বিতৰ্কিত অতীত লৈ ফুৰা অতনু ভূঞাই নিজকে চৰকাৰী পক্ষৰ লোক বুলি সততে পৰিচয় দিব বিচাৰে। কিন্তু সত্যৰ নামত ৰাজ্যত অসত্যৰ বাতৰি বিয়পাই থকা অতনু ভূঞাই কোনো দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে মাত মাতিবলৈ আজিও ৰাজহাৰ বনাব পৰা নাই। ৰাজনৈতিক নেতাই সংঘটিত কৰা দুৰ্নীতি উদঙাই দিলেই তাক কিদৰে অসত্য প্ৰমাণিত কৰিব পাৰি তাৰ চিন্তা কৰি দিনটো পাৰ কৰে অতনু ভূঞাই। তাৰ পাছত নানা অংক কৰি চালে বেৰে কোবাই কেতবোৰ কথা লৈ থিয় হয় কেমেৰাৰ সন্মুখত। সেয়াই কাম এইজন তথাকথিত সাংবাদিক অতনু ভূঞাৰ। পিছে কেতিয়াবা ৰাজনৈতিক নেতাৰ বেডৰুমত মাৰো খায় অতনুৱে। বেলখনি কোবাই নেতাই। ৰাজনৈতিক নেতাইও জানে তৈল মৰ্দনকাৰীৰ চৰিত্ৰ। সেয়ে কেতিয়াবা নেতাৰ বেডৰুমত চৰ ভোকো খাবলগীয়া হয় অতনু ভূঞাই। আনকি পেণ্টৰ বেল্টেও কোবাই অতনু। পিছে সেইবোৰলৈ অলপো লাজ নাই। কাৰণ অতনুৰ নিজৰ ৰাজহা বুলিবলৈ একো নাই। GSUৰ কাণ্ডই নাকত থকা লাজকণো নোহোৱা কৰিছে। গতিকে শেষ সম্বল হিচাপে তৈল মৰ্দনকেই বাছি লৈছে। ব্যুৰো ৰিপৰ্ট, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।